জাহিদ আহমেদে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰে যে অতি কম সময়ৰ ভিতৰতেই এখন বিলাসী ঘৰৰ মালিক হ'ল। জাহিদ আহমেদৰ এইটো গড় নিজৰ হয় নে নাই আজি আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম আৰু আপোনালোকে প্ৰথমবাৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো অলপ চেট কৰি দিব আৰু তেওঁৰ মাহিলী ইনকাম কিমান আপোনালোকে জানেনে আপোনালোকে জানিব বিচাৰিলে তেনেহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু লগতে তেওঁৰ মাহিলী ইনকাম হৈছে আইফোন 1+ কিনিব পাৰে আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব যে তেওঁৰ নিজৰ গড় হয় নে নহয় তেওঁৰ মুখেৰে আপোনালোকে নিজে শুনিব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সবে কৈ আছে যে জাহিদে ইউটিউবৰ বা ফেচবুকৰ পইচাৰে এই বিল্ডিংখন দি আছে বা লাক্সাৰী এখন বিল্ডিং বনাই আছে, কিন্তু এইটো সম্পূৰ্ণৰূপে মিছা কথা। মই আজি আপোনালোক মিডিয়াৰ জৰিয়তে মই এটা কথা ক'বলৈ বিচাৰিছোঁ। চাওক, এই বিল্ডিংখন হৈছে মোৰ ডাঙৰ দাদাৰ বিল্ডিং দি আছে, যিজনে বিজনেছ কৰে লগতে চাকৰি কৰে, তেওঁৰ বিল্ডিং। গতিকে তেওঁৰ মানে মোৰ নিজৰ দাদা। গতিকে ইয়াতে আহি মই প্ৰায়ভাগ ভিডিঅ' বনাওঁ আৰু চবেই তাৰ কাৰণে ভাবি থাকে যে জাহিদে মানে ইউটিউব ফেচবুকৰ পইচাৰে বিল্ডিং দি আছে, মানে ইমানো পইচা আমি নাপাওঁ যে আমি বিল্ডিং দিব পাৰিম। জাষ্ট স্কুটি এখন লৈছোঁ আৰু মানে ইউটিউব বা ফেচবুকৰ পইচা। কিন্তু চবেই এটা ভুল ধাৰণা কৰি আছে যে জাহিদে এইবাৰ বিল্ডিং দি আছে মুস্তাফিজুৰৰ দৰে, কিন্তু এইটো ভুল ধাৰণা। মই মানে মোৰ দাদাৰহে বিল্ডিং, মোৰ নহয়। আপুনি ক'ত আৰু কেতিয়া দিব বিল্ডিং? ক'ত আৰু কেতিয়া দিব বুলি ক'লে মই প্ৰশ্ন উত্তৰ এটাই দিম, যদি ওপৰৱালা মোক দিয়ে ভালকৈ ইনকাম কৰিব দিয়ে, এদিন ইনশাল্লাহ দিম। আৰু এনেকুৱা দিব নোৱাৰিলেও এটা ঘৰ দিম আৰু যদি এনেকৈ ভালকৈ ইনকাম কৰি থাকোঁ। ইউটিউব বা ফেচবুকৰ পৰা আহে পইচা, এনেকুৱা নহয় যে একেবাৰে কম আহে, অহাটো আহে, কিন্তু ইমানো নাহে যে আমি এটা 10-20 লাখ টকীয়া বিল্ডিং দিব পাৰিম। কিন্তু দিম বুলি আশা আছে, ভৱিষ্যতত ভালকৈ এনেকৈ কাম কৰি যাওঁ, আপোনালোক ছাপোৰ্ট কৰি থাকক। এদিন নহয় এদিন দিম আৰু বিল্ডিং, সপোন আছে এটা, মুঠতে দিম আৰু। হয়, মই এটা কাটৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে ভুৱা প্ৰচাৰ নকৰিব। হয়তো বহুতৰে চকুত লাগিব পাৰে যে জাহিদে মুস্তাফিজুৰৰ দৰে মানে অতি কম সময়ৰ ভিতৰত বিল্ডিং দি পেলালে, 20 লাখ টকীয়া বিল্ডিং। একচুৱেলি বিল্ডিং মোৰ নহয়, মোৰ দাদাৰ হয়। মই আকৌ এবাৰ কৈছোঁ, ভুৱা প্ৰচাৰ নকৰিব। আহক আপোনালোকে ৰিয়েলিটি চেক কৰক, বা ইমানো পইচা মই ইনকাম নকৰোঁ যে বিল্ডিং দিব পাৰিম। এইটো একবাৰে ভুৱা হয় যে বিল্ডিং মই দিছোঁ ইউটিউব বা ফেচবুকৰ পইচাৰে, এয়া ভুৱা কথা। গতিকে ভুৱা প্ৰচাৰ কৰাৰ আগতে এবাৰ ভাবি চিন্তি ল'ব। বহুতে কমেণ্ট কৰে বা ট্ৰল কৰি আছে যে জাহিদে বহুত পইচা ইনকাম কৰি আছে, বিল্ডিং দি আছে। একচুৱেলি মই ইয়াতে সদায় ভিডিঅ' বনোৱাৰ কাৰণে মানে ক'ব পাৰিছে, একচুৱেলি ভুৱা। এনেকুৱা ভুৱা প্ৰচাৰ নকৰিব। আৰু নিউজ 365 চেনেলটো সকলোৱে ফ'ল', লাইক, কমেণ্ট বেছিকৈ কৰিব, কাৰণ তেওঁলোকে আহিছে, সাক্ষাৎকাৰ লৈছে আৰু তেওঁলোকেহে জানে মানে কেনেকুৱা পৰিস্থিতিত আছোঁ আৰু মই। ঠিক আছে।